আপোনাক মই কি কৰোঁ কওকচোন? কিনো কৰিব লাগে আকৌ মোক? এদিন ৰুমলৈ মণিকে মোকে ভাত এসাঁজ খাবলৈ মাতক। এই! একো নাই, বস্তুটো মজবুত হ'ব লাগে। তো মজবুত দিছে কিন্তু দেই, খালি সেই কালাৰটোহে আৰু। কালাৰ লগত কি কথা আছে হে? এতিয়া মোৰ মানুহটোৰ ৰংটো ক'লা কিন্তু গুণী। হয় নেকি? বলক। লাষ্ট 15 ডেজৰ এইখিনি। 15 ডেজে নেকি? হয়, আৰু 16 ডেটো? ইফালে আছে। মেডাম, বস্তু এটা এতিয়াহে জাষ্ট আই কণ্টেক্টত আহিল। কি আই কণ্টেক্টত আহিল হে? আলমাৰিটোৰ খুৰাৰ ফালে অলপ মামৰ লাগিছে দেখোন। হয় নেকি? হয়, কোৱা নাই জানো সেইডাল ছেকেণ্ড হেণ্ড বুলি? ঠিক আছে, বলক চাওঁগৈ। আহি আছো। মামৰ চাওক এইডালৰ। এক ছেকেণ্ড ৰ'বচোন। ছাৰ, আপুনি আকৌ তেখেতক গালি চালি নেপাৰিব। দিছে যে সি। অকণমান ৰ'ব, মই আহি আছো। কি হ'ল? এই গোটেই খুৰা কেইটা দেখোন মামৰে ধৰা। আৰু সেইটোত ইমান হাঁহিবলৈ কিডাল হৈছে? মই ৰখাব পৰা নাই হাঁহিটো। এতিয়া আপুনি ৰৌমূৰীয়াক জোকাই থাকিব নালাগে। নাই নাই, নোজোকাও। ছাৰ গৈছে গালি পাৰিব হ'বলা। ফোন এটা কৰি কওকচোন গালি পাৰিব নালাগে। ইয়ে? এতিয়া অফিচত থকা মানুহটোক মই ফোন কৰি ক'ব লাগে? হাতনিয়াৰ, গৈছো ছাৰ, আহি আছো। ইছ, এনে ফূৰ্তি কৰা কথাটো। হাতনিয়াৰ, ছাৰ, এইটো লওক। কেৰাচিন তেলে মচিলে কিন্তু মামৰটো গুচি যাব। কমল, কমলক কিয় মাতিছে? গদা, শুনক, ৰৌমূৰীয়া আজি ডিউটিত অহা নাই, আপুনিয়ে মোচকচোন। বেলেগে আলমাৰি দিব, মই মামৰ মচিম। একো নহয়, নিজৰ ভিতৰহে বস্তু মুচি দিয়ক। দিয়ক। আপুনি বহিল কিয়? এনেই মোচকচোন।